নমস্কাৰ হিৰো চাই থকা সমূহ দৰ্শকক মহাদী শিল্পী সমাজৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বৰ্তমান গৈ আছোঁ ককিলা দুবিয়াৰ ওচৰতে জাৱনী গাঁও বুলি। আজি আমাৰ তাত ভাওনা আছে নিসিংহ মুৰাৰী। আমাৰ যাত্ৰা আৰম্ভ হৈ আছে, সকলো গৈ আছোঁ দেখিছে। আজি বিষ্ণুৰ চৰিত্ৰত দিবাংগদা, মহাকালৰ চৰিত্ৰত নিশান্ত ভূঞা, প্ৰান্তিক সংখ্যা আছে হিৰণ্যাক্ষ, কবিৰতম দত্ত প্ৰথমবাৰ নাৰদৰ চৰিত্ৰত দেখিব তেওঁক, তুষাৰ আছে আমাৰ পৱনৰ চৰিত্ৰত। আমি গৈ আছোঁ আৰু আপোনালোকক দেখাই থাকিম আজি কি কি হ'ল। ওলাইছোঁ, যাত্ৰা আমাৰ আৰম্ভ হৈছে বাৰু, আৰু বিহুটো চাই থাকক। আপোনালোকে দেখিছে আমি মহাদী শিল্পী সমাজ যাবলৈ ৰেডি হ'লোঁ। আমাৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। এইখন গাড়ী আমাৰ সকলো সদস্য উঠিছে। অভিনাশ এজন, এই ভাগত আমাৰ হাতীভাগে আৰু সিংহপ্ৰভু ওলা খুটাভাগ আছে, আৰু আমাৰ ইয়াৰ প্ৰান্তিকত সকলো ব্যস্ত ইজন নিজৰ কামত যাবলৈ অলমষ্ট ৰেডি। আৰু আমি এয়া দেখিছোঁ এখন আমাৰ সেই কাকুদা গাড়ী, আৰু এখন আমাৰ তিনিআলিত আছে। আমি 4খন গাড়ী লৈ গৈছোঁ। আমাৰ সকলো ভাৱৰীয়া আহিছে, আমি যাম আৰু অকণ দিকে চাই থাকক, দেখাই গৈ আছোঁ বাটত কি হৈ আছে। হয়, আমি উপস্থিত হৈছোঁহি আমাৰ ভাওনাৰ ক্ষেত্ৰত। আপোনালোকক দেখাই আছোঁ কি আমাৰ গৃহস্থই লৈ আহিছে, চাহৰ ব্যৱস্থা কৰিছে তেখেতলোকে।
হয় আজি আমাৰ ভাওনা ভাগি গোৱাইছিলে ককিলা গাঁৱৰ নিবাসী লুকু বৰা তথা তেখেতলোকৰ পৰিয়ালবৰ্গ আমি সেৱকীক দেখাইছোঁ দাদা আমাৰ মহাৰথী শিল্পী সমাজৰ এটা ইউটিউব চেনেল আছে আজি এয়া সেৱকী আছিলে আপোনালোকৰ মন্তব্যখন জনাব কেনেকুৱা পালে কি ক'ম ভালেই লাগিলে বহুত দিনৰ মূৰত চোৱা নাছিলোঁ ভাওনা ভাল লাগিলে মই থকা একচুৱেলি গুৱাহাটীত তাতে মই এইটো পোৱাও নাছিলোঁ বহুত হয় হয় এতিয়া ভাইখিনি আজি খুব ভাল লাগি আছে হয় সেৱকী হয় তেখেতলোকৰ আমন্ত্ৰণ মৰ্মে আমি আজি আহিছিলোঁ ককিলা জাৱনী গাঁৱলৈ আমাৰ নিসিংহবাৰী নাটবাস সম্পূৰ্ণ হ'ল আমি প্ৰসাদ খাই আছোঁ গৃহস্থই প্ৰসাদৰ ব্যৱস্থা কৰিছে এয়া প্ৰান্তিক অনুভৱ পোৱা তোমাৰ কেনেকুৱা লাগিলে একদম অতি সুন্দৰ নিশান্ত একদম এয়া আমাৰ দেৱান কথা কেনেকুৱা লাগিলে বঢ়িয়া লাগিলে ৰাইজৰ ইমানখিনি সঁহাৰি পালোঁ বহুত ভাল লাগিলে আপোনালোকৰ প্ৰদৰ্শন দেখি আমি বহুত আনন্দিত হৈছোঁ ভৱিষ্যতে যাতে আপোনালোকৰ প্ৰজন্মই বহুতে লাভ কৰক তাৰ কাৰণে ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণত আমি সেৱা আগবঢ়াইছে কৃষ্ণ কৃষ্ণ আচলতে এনেবোৰ মন্তব্যই আমাক আগবাঢ়ি যাবলৈ সহায় কৰে আজি আমাৰ চাউণ্ডত আছিলে মৃগাংক এইফালে আহা বৰ সুন্দৰ চাউণ্ড দিয়ে তেওঁক কণ্টেক্ট কৰিব পাৰিব আমাৰ নাৰায়ণপুৰৰে ল'ৰা মৃগাংক কণ্টেক্ট নাম্বাৰটো কৈ দিয়া নিজৰ 6033172223 ভাওনা হওক ৰাস হওক যিকোনো অনুষ্ঠান হওক যদি তোমালোকক চাউণ্ডৰ প্ৰয়োজন হয় মৃগাংকক কণ্টেক্ট কৰিবা ফাংচন আছে সকলো ধৰণৰ চাউণ্ড তোমালোকৰ যিহেতু লাগে চাউণ্ড লাইট সম্পূৰ্ণখিনি মৃগাংকৰ লগত পাবা যোগাযোগ নম্বৰ আমি সি কৈ দিছে বাকী ভাল লাগিলে ককিলাবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকৰ সহায় সহযোগিতাই আমাৰ মহাৰথী শিল্পী সমাজৰ এজন মেইন মানুহ এজন আমাৰ বৰ হতাশৰ বস্তু ই আকৌ এই দুহা গাই থাকোঁতে বৰ সাংঘাতিক ছিগনেল মাৰে আকৌ হাঁহি মানুহ পগলা হৈ যাব লাগিব ই যিকেইটা ছিগনেল মাৰি থাকে ভাল লাগিলে ককিলাবাসী ৰাইজ আপোনালোকৰ মৰম আশীৰ্বাদ ক্ষীৰত লৈ আমি সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰিম ধন্যবাদ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জয় অসমীয়া ভাওনা সংস্কৃতি জয় মহাৰথী শিল্পী সমাজ ধন্যবাদ